हादोर नाङै बेसेन बांनायनि हेंथायै बङाइगाव जिल्ला आसुआ सोमावसारनाय हाबाफारि लायो। बङाइगावनि शहीद भवननि लांगोनायाव बङाइगाव जिल्ला आसुनि बानजायनाय सोमावसारनाय बे हाबाफारिनि गेजेरजों आसुआ आथिखाल खुंथाय गोहोआव थानाय सोरखारखौ गोख्रों रावजों सोंखारियो। চাওক আজি গোটেই অসম জুৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিখন জিলা ছাত্ৰ সন্থাৰ সত্যাগ্ৰহ কাৰ্যসূচীৰে আজি আমি চৰকাৰলৈ প্ৰতিবাদ কৰিব বিচাৰিছোঁ। অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি পেট্ৰল ডিজেল ৰন্ধন গেছৰ যি মূল্যবৃদ্ধি হৈ আছে সৰ্বসাধাৰণ ৰাইজক কঙা কৰিছে আৰু এই চৰকাৰখনক আজি আমি জগাবৰ কাৰণে তেওঁলোকক আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ। অতি সোনকালে মূল্যবৃদ্ধি ৰোধ কৰক, নহ'লে আছু শুই নাথাকে। চৰকাৰ শুই থাকিব পাৰে কিন্তু আছু শুই নাথাকে। আছু জাগিছে আৰু জাগিব। চাওক আজি যিজন মুখ্যমন্ত্ৰী তেওঁ যি মন্তব্য আগবঢ়াই আছে আৰু যোগান বিভাগৰ যিজন মন্ত্ৰী তেওঁ যি মূল্যবৃদ্ধিৰ ক্ষেত্ৰত যি তেওঁ মন্তব্য কৰিছে, মানুহে কণী খালে কণীৰ দাম বাঢ়িব, মানুহে গাড়ী চলালে পেট্ৰলৰ দাম বাঢ়িব, ডিজেলৰ দাম বাঢ়িব, তেনেকুৱা আচলতে মন্তব্য এই চৰকাৰখনৰ পৰা আমি আশা কৰা নাছিলোঁ। আৰু অতি সোনকালে পেট্ৰল ডিজেল ৰন্ধন গেছ আজি ৰন্ধন গেছৰ মূল্যবৃদ্ধি হৈ প্ৰায় 950 টকা। এতিয়া এজন হাজিৰা কৰা মানুহে কেনেকৈ এটা চিলিণ্ডাৰ কিনিব? এই বস্তুখিনিৰ প্ৰতি অলপ চৰকাৰে নজৰ দিয়ক। তেওঁলোকক আমি প্ৰতিবাদস্থলীৰ পৰা আমি ক'ব বিচাৰিছোঁ অতি সোনকালে মূল্যবৃদ্ধি আছে জুই চৰকাৰ আছে শুই। আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাই বঙাইগাঁও শ্বহীদ ভৱন প্ৰাংগণত আজি সত্যাগ্ৰহ কাৰ্যসূচীৰে যি পেট্ৰল ডিজেল লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্যবৃদ্ধি হৈছে তাৰ প্ৰতিবাদত আজি কাৰ্যসূচী ৰূপায়িত কৰা হৈছে। আৰু আচলতে চৰকাৰ আৰু যিকেইজন মন্ত্ৰী বা বিধায়কে একেবাৰে টুলুঙা মন্তব্য কিছুমান ৰাখে, তেওঁলোকে যে সাংবাদিকসকলেও কয় যে পেট্ৰল আপোনালোকে যদি বাইক লৈ যদি বাতৰি সংগ্ৰহ কৰিব আহে তেতিয়াহ'লে আপোনালোকৰ পেট্ৰল যাবই, টকা পইচা যাবই খৰচ। এইবিলাক আচলতে টুলুঙা মন্তব্য। আৰু চৰকাৰক মই সকীয়াই দিব বিচাৰিছোঁ এই প্ৰতিবাদস্থলীৰ পৰা যে তেওঁলোকে এই যিখিনি মূল্যবৃদ্ধি হৈছে এইখিনি মূল্যবৃদ্ধিৰ দাম কমাওক, আৰু নহ'লে এই কাৰ্যসূচী আগলৈও আমি ৰূপায়িত কৰিম। আৰু ৰাইজ কিন্তু শুই নাথাকে। ৰাইজ কিন্তু যেতিয়া বাহিৰত ওলাই আহিব তেতিয়া কিন্তু চৰকাৰত এই দিশবোৰত তেওঁলোকে থাকিব নোৱাৰিব। এই কথা আজি এই প্ৰতিবাদস্থলীৰ পৰা তেওঁলোকক আমি জনাওঁ। আজি সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে যি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, পেট্ৰল ডিজেল ৰন্ধন গেছকে আদি কৰি সকলো বস্তুৰ দাম মানে এনেকুৱা বৃদ্ধি হৈছে যে সাধাৰণ মানুহে এইটো কিনি ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই। কিন্তু চৰকাৰে শুই আছে। এই চৰকাৰক জগাবৰ কাৰণে আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ বঙাইগাঁও ছাত্ৰ সন্থাই এই বঙাইগাঁওনিफ्राय नन्दन चक्रवर्ती, इनसाइड एनी, बर'।